নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ ডিজিটেল ফেক্টৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আমাৰ পৃথিৱীৰ আটাইতকৈ ধনী 10 জন মানুহৰ বিষয়ে আৰু এই ধনী মানুহৰ ভিতৰত কাৰ কাৰ নাম আছে সকলোখিনি এই ভিডিঅ'তে আপোনালোকে চাব পাৰিব গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব একেবাৰে নাপাহৰিব তেনেহলে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ নাম্বাৰ 10ত আছে ষ্টিভ বলমাৰ ষ্টিভ বলমাৰ হৈছে মাইক্ৰ'ছফ্টৰ উচ্চ বাজেট প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া যি 2000 চনৰ পৰা 2014 চনলৈ কোম্পানীটোৰ নেতৃত্ব দিছিল আৰু আজি তেওঁ $101 বিলিয়ন মুঠ সম্পত্তিৰ সৈতে বিশ্বৰ 10তম ধনী ব্যক্তি নাম্বাৰ 9ত আছে ৱাৰেন বাফেট সৰ্বকালৰ আটাইতকৈ সফল বিনিয়োগকাৰী হিচাপে গণ্য কৰা হয় তেওঁ বাৰ্কশায়াৰ হেথৱে গোটটো চলায় যি 60টাতকৈও অধিক কোম্পানীৰ মালিক বুফে 11 বছৰ বয়সত তেওঁৰ প্ৰথম ষ্টক কিনিছিল আৰু 13 বছৰ বয়সত কৰ দাখিল কৰা আৰম্ভ কৰিছিল বুফে তেওঁৰ সম্পত্তিৰ 99%তকৈও অধিক দান কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু ৱাৰেন বাফেটৰ মুঠ মূল্য হৈছে $116 বিলিয়ন আমেৰিকান ডলাৰ নাম্বাৰ 8ত আছে চেৰ্গেই ব্ৰিন গুগলৰ সহ-প্ৰতিষ্ঠাপকেই $116.5 বিলিয়ন আমেৰিকান ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে এই তালিকাৰ 8ম স্থানত আছে ডিচেম্বৰ 2019ত চেৰ্গেই ব্ৰিন এলফাবেটৰ সভাপতি পদ ত্যাগ কৰে তথাপিও তেওঁ নিয়ন্ত্ৰক শ্বেয়াৰ হোল্ডাৰ আৰু বৰ্ডৰ সদস্য হৈ থাকে খবৰ অনুসৰি ব্ৰিনে এটা উচ্চ প্ৰযুক্তিৰ এয়াৰশ্বিপ প্ৰকল্পৰ বাবে পুঁজি যোগান ধৰিছে আৰু চেৰ্গেই ব্ৰিনৰ মুঠ সম্পত্তি হৈছে $116.5 বিলিয়ন আমেৰিকান ডলাৰ নাম্বাৰ 7ত আছে মাৰ্ক জুকাৰবাৰ্গ মেটাৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে আজিৰ তাৰিখত $118 বিলিয়ন মুঠ সম্পত্তিৰ সৈতে এই বছৰৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ ভিতৰত 7ম স্থানত আছে জুকাৰবাৰ্গে 2004 চনত হাৰ্ভাৰ্ডত 19 বছৰ বয়সত ফেচবুক আৰম্ভ কৰিছিল যাতে শিক্ষাৰ্থীসকলে সহপাঠীৰ ফটোৰ সৈতে নাম মিলাব পাৰে ডিচেম্বৰ 2015ত জুকাৰবাৰ্গ আৰু তেওঁৰ পত্নী পিচিলা চানে তেওঁলোকৰ ফেচবুকৰ 99% দান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যাক এতিয়া মেটা বুলি জনা যায় তেওঁলোকৰ জীৱনকালত অংশীদাৰী ত্বৰান্বিত কৰে আৰু মাৰ্ক জুকাৰবাৰ্গৰ মুঠ মূল্য হৈছে $118 বিলিয়ন আমেৰিকান ডলাৰ নাম্বাৰ 6ত আছে লেৰী পেজ তেওঁৰ সহপাঠী চেজি বিনৰ সৈতে 1998 চনত গুগলৰ সহ-প্ৰতিষ্ঠাপকৰ বাবে সৰ্বাধিক জনাজাত পেজে ডিচেম্বৰ 2019ত গুগলৰ মূল কোম্পানী এলফাবেটৰ CEO পদ ত্যাগ কৰিছিল কিন্তু এজন বৰ্ড সদস্য আৰু নিয়ন্ত্ৰণকাৰী শ্বেয়াৰ হোল্ডাৰ হৈ আছিল পেজ হৈছে মহাকাশ অন্বেষণ কোম্পানী প্লেনেটাৰী ৰিচাৰ্চৰ এজন প্ৰতিষ্ঠাপক বিনিয়োগকাৰী আৰু তেওঁ ফাইং কাৰ টাচ আপ কিটি হক আৰু অপেনাৰকো পুঁজি যোগান ধৰিছে আৰু লেৰী পেজৰ মুঠ মূল্য হৈছে $120.9 বিলিয়ন আমেৰিকান ডলাৰ নাম্বাৰ 5ত আছে লেৰী এলিছন অৰেকেলৰ সহ-প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু CEO লেৰী এলিছনে আজিৰ তাৰিখত $121.6 বিলিয়ন আমেৰিকান ডলাৰৰ সৈতে এই বছৰৰ এই তালিকাত 5ম স্থানত আছে এলিছনে 37 বছৰ এই পদত অটল থকাৰ পিছত 2014 চনত অৰেকেলৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰিছিল তিনি নিযুত টেছলা শ্বেয়াৰ ক্ৰয় কৰাৰ পিছত তেওঁ ডিচেম্বৰ 2018ত টেছলাৰ বৰ্ডত যোগদান কৰে আৰু লেৰী এলিছনৰ মুঠ সম্পত্তি হৈছে $121.6 বিলিয়ন আমেৰিকান ডলাৰ নাম্বাৰ 4ত আছে বিল গেটছ তেওঁ 1975 চনৰ মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাপকৰ বাবে সৰ্বাধিক জনাজাত কিন্তু বহুতে নাজানে যে বিল গেটছে বিশ্বৰ সৰ্বাধিক ব্যক্তিগত দাতব্য প্ৰতিষ্ঠান বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ অধ্যক্ষতা কৰে আজিলৈকে গেটছ ফাউণ্ডেশ্যনলৈ $35.8 বিলিয়ন মূল্যৰ মাইক্ৰ'ছফ্ট ষ্টক দান কৰিছে আৰু বিল গেটছৰ মুঠ সম্পত্তি হৈছে
$135.8 বিলিয়ন। নাম্বাৰ 3 আছে ৱাৰ্নাৰ্ড আৰ্নেল লুইভিনত চেফোৰা ডায়াৰ আৰু বহুতকেই ধৰি 70টা বিলাসী ব্ৰেণ্ডৰ এটা গোট চলায়। গতিকে তেওঁক $189 বিলিয়ন মুঠ সম্পত্তিৰ সৈতে বিশ্বৰ শীৰ্ষ 3জন ধনী ব্যক্তিৰ ভিতৰত দেখাটো কোনো আচৰিত কথা নহয় আৰু তেওঁৰ মুঠ মূল্য হৈছে $189 বিলিয়ন আমেৰিকান। নাম্বাৰ 2 আছে জেফ বেজছ। 1994 চনত তেওঁ গেৰেজত এটা সৰল ই-কমাৰ্চ ৱেবছাইট চলোৱাৰ পৰা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি আৰু আটাইতকৈ প্ৰভাৱশালী হোৱালৈকে আজিৰ তাৰিখত জেফ বেজছৰ মুঠ মূল্য হৈছে $191.1 বিলিয়ন আমেৰিকান। আমাজনৰ প্ৰতিষ্ঠাপক বেজছ 2021 চনৰ 5 জুলাইলৈকে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল, য'ত তেওঁ আমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল আৰু কাৰ্যবাহী অধ্যক্ষ হৈছিল। বেজছ ৱাশ্বিংটন পোষ্ট অফ ব্লু অৰিজিনৰ গৰাকী এক এৰোস্পেচ কোম্পানী যি বাণিজ্যিক ব্যৱহাৰৰ বাবে ৰকেট বিকশিত কৰি আছে আৰু জেফ বেজছৰ মুঠ মূল্য হৈছে $191.1 বিলিয়ন আমেৰিকান। নাম্বাৰ 1 আছে এলন মাস্ক। ব্যৱসায়িক জগতৰ বিতৰ্কিত আইকন এলন মাস্ক এতিয়াও এই বছৰৰ আটাইতকৈ ধনী পুৰুষৰ তালিকাত শীৰ্ষত আছে। ব্যৱসায়ীজনে অতুলনীয় আত্মবিশ্বাসৰে অভিনৱ ধাৰণা প্ৰৱৰ্তন কৰাৰ বাবে জনাজাত। যেন আজি মাস্ক হৈছে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি যাৰ মুঠ মূল্য হৈছে $280.9 বিলিয়ন আমেৰিকান। আৰু আজিৰ ভিডিঅ'টোত এই 10জন মানুহৰ বিষয়ে আপোনালোকক আগবঢ়ালো আৰু এই 10জনৰ ভিতৰত আপোনালোকৰ কোনজন আপোনালোকৰ প্ৰিয় আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব নাপাহৰিব।